বন্ধুসকল মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে এটা কথা গম পায়নে? আপোনালোকে যিমানে ভেন্দি বেয়া পায় কিন্তু তাতকৈ দুগুণ মানুহ আছে যে ভেন্দিটো ভাল পায়। কাৰণ ভেন্দি এটা এনেকুৱা খাদ্য আপুনি পানী দিয়া ভাতৰ সৈতেও খাই দিব পাৰে, গৰম ভাতৰ সৈতেও শুকানে শুকানে খাই দিব পাৰে, আৰু তাৰ ভাজি সোৱাদটোৱে বেলেগ। কিন্তু আপোনালোকক যে এটা কথা কওঁ যে ভেন্দি খাই দিয়াৰ পিছত আপোনাৰ এনেকুৱা ডাঙৰ দুটা প্ৰধান অপকাৰিতা আছে ন, সেই দুটা আপোনালোকে ভাবিলেই যে ভয়াৱহ হ'ব পাৰে, আপোনালোকে ভাবিবই নোৱাৰিব। গতিকে আপোনালোকক বন্ধুসকল আজি আমি সেই দুটা প্ৰধান উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম। সেই উপকাৰিতাৰ বিষয়ে আলোচনা কৰাৰ আগতে প্লিজ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াৰে প্ৰথমটো উপকাৰিতা হৈছে আপোনাৰ ভেন্দি ভাজি খোৱাৰ পিছত আপুনি কেতিয়াও মূলা নাখাব। কাৰণ মূলা খালে আপোনাৰ পেটত এনেকুৱাকৈ বিষ হৈ যাব যে আপোনাৰ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে। পেট খামুচি ধৰিব, বুকু বিষাব, আপোনাৰ এনেকুৱা নানা ধৰণৰ ভিতৰুৱা বেমাৰ আৰম্ভ হ'ব। বন্ধুসকল ভেন্দি ভাজি খোৱাৰ পিছত আপুনি মূলা ভাজি কেতিয়াও নাখাব, ইয়াক পুৰণি নাকচ কৰি দিব। মোৰটো হৈছে ভেন্দি ভাজি খোৱাৰ পিছত আপুনি তিতা কেৰেলা ভাজি কেতিয়াও নাখাব। কাৰণ তিতা কেৰেলাটো এনেকুৱা এটা বস্তু, আপোনাৰ ভেন্দিটোৱে যেতিয়া বিজলুৱা কৰি দিব, আপোনাৰ তিতা কেৰেলাটোৱে খোৱাৰ পিছত আপোনাৰ স্কিনত নানা ধৰণৰ প্ৰব্লেম দেখা দিব পাৰে, যেনে মুখত বগা চাপ পৰা, গাত বগা চাপ পৰা, মুখত শালমইনা ওলোৱা, এনেকুৱা ধৰণৰ নানা ধৰণৰ বেমাৰ আজাৰ দেখা দিব পাৰে। গতিকে বন্ধুসকল আপোনালোকে এই দুটাৰ পৰা আপোনালোকে মুঠেই বাচি থাকক। ভেন্দি খাওক, কোনো আপত্তি নাই, কিন্তু ভেন্দি খোৱাৰ পিছত এই মূলা আৰু তিতা কেৰেলা ভাজি আপোনালোকে মুঠেই নাকচ কৰিব। বন্ধুসকল কেনেকুৱা পালে ভিডিঅ'টো জনাব, লাইক কমেণ্ট আৰু খোৱাৰ পিছত আপোনাৰ স্কিনত নানা ধৰণৰ প্ৰব্লেম দেখা দিব পাৰে, যেনে মুখত বগা চাপ পৰা, গাত বগা চাপ পৰা, মুখত শালমইনা ওলোৱা, এনেকুৱা ধৰণৰ নানা ধৰণৰ বেমাৰ আজাৰ দেখা দিব পাৰে। গতিকে বন্ধুসকল আপোনালোকে এই দুটাৰ পৰা আপোনালোকে মুঠেই বাচি থাকক। ভেন্দি খাওক, কোনো আপত্তি নাই, কিন্তু ভেন্দি খোৱাৰ পিছত এই মূলা আৰু তিতা কেৰেলা ভাজি আপোনালোকে মুঠেই নাকচ কৰিব। বন্ধুসকল কেনেকুৱা পালে ভিডিঅ'টো জনাব।